নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মাধুৰ্য এণ্টাৰটেইনমেণ্ট অসম। আহকচোন আমি জানো অনলাইনৰ যোগেদি আপুনি আধাৰ ষ্টেটাছটো কিদৰে চেক কৰিব পাৰে আপোনাৰ স্মাৰ্টফোনৰ জৰিয়তে। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লওক। এতিয়া সাৰ্চ কৰক uidai.gov.in। সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তললৈ স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব চেক আধাৰ ষ্টেটাছ। চেক আধাৰ ষ্টেটাছত ক্লিক কৰক। চেক আধাৰত ক্লিক কৰাৰ পিছত এতিয়া এনেধৰণে আহিব। অলপ তললৈ স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব এণ্টাৰ এনৰোলমেণ্ট আইডি। এতিয়া আপুনি আধাৰ ৰিচিপ্টত থকা মতে এনৰোলমেণ্ট আইডিটো ইয়াত টাইপ কৰক। তললৈ কেলেণ্ডাৰৰ নিচিনা এখন দেখা পাইছে, তাত ক্লিক কৰক আৰু মান্থটো সিলেক্ট কৰক, কোনটো মাহত আপুনি আধাৰটো এপ্লাই কৰিছিল আৰু ডেটটো সিলেক্ট কৰিব। তাৰ অলপ তললৈ ঘড়ীৰ দৰে এটা চিম্বল আছে, তাত টাইমটো সিলেক্ট কৰিব। এই সকলোখিনি আপোনাৰ আধাৰ ৰিচিপ্টৰ পৰা চাই পেলাই টাইপ কৰিব। এতিয়া আপুনি তলত দিয়া ধৰণে কেপচা কোডটো টাইপ কৰক। অলপ তললৈ স্ক্ৰল ডাউন কৰিলে দেখি পাব চেক আধাৰ ষ্টেটাছ। এতিয়া চেক আধাৰ ষ্টেটাছত ক্লিক কৰক। দেখিবলৈ পাইছে your enrollment is in process। এনেধৰণে আপুনি আপোনাৰ আধাৰ কাৰ্ডটো ষ্টেটাছ চেক কৰিব পাৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি তলত জনাব। লাইক এণ্ড শ্বেয়াৰ কৰি দিব ভাল লাগিলে। ধন্যবাদ। জয় আই অসম।